এসপ্তাহৰ পৰা আমি ফ্লাড ৰিলিফৰ কাম কৰি গৈ আছোঁ। আজি হৈছে আমাৰ 7 নম্বৰটো দিন আছুহি খৰাং অঞ্চলৰ এখন গাঁৱত। গাঁৱৰ পৰিস্থিতি দেখা পাইছে যদি চাই গোটেই ঘৰবিলাক ডুব খাই আছে। এই নাওখন দি যে আমি গৈ আছোঁ এয়া এটা পদূলি হয়, মেইন আলি হয়। আচলতে ফ্লাড ৰিলিফৰ কাৰণে আমি যি পাৰিছোঁ প্ৰভাইড কৰিব চেষ্টা কৰিছোঁ, কিন্তু দুটামান বস্তু আমি এক্সট্ৰাকৈ নতুনকৈ এড কৰিছোঁ। আচলতে সেয়া হৈছে চেনিটাৰী পেডছ, খুবেই প্ৰয়োজনীয় হয়। সেইকাৰণে আমি এই পেডছবিলাক প্ৰভাইড কৰিছোঁ। ৰেলৱে লাইনৰ কাষে কাষে দুইটা পাৰতে এফালে টেণ্ট তেনেকৈ টেণ্ট পাৰি এতিয়া মানুহবিলাক থাকিবলগীয়া হৈছে, কাৰণ ঘৰবিলাক দেখা পাইছে সম্পূৰ্ণকৈ ডুব খাই গ'ল, পূৰা সম্পূৰ্ণকৈ ডুব খাই গৈছে। এইবিলাক অলপ বাকী আছে। একদম ওচৰৰ পৰা হয় দেখোন। ৰাতি টোপনি ভাঙে নাই? টোপনি নাহে, কিন্তু ট্ৰেইনবোৰ ইয়াত শ্ল' হৈ দিছে। 30-40ত যাবলৈ দিছে, মানে এটা লিমিট বান্ধি দিছে। এতিয়া যোনখন গাঁৱৰ পৰা আহিলোঁ, এই গাঁওখনৰ পৰা হাইৱেটোলৈকে ধুনীয়াকৈ দেখা পাই চাওক, সেইটো হৈছে হাইৱে। এই গাঁৱৰ পৰা বহুত মানুহ এতিয়া সেই হাইৱেটোত আছেগৈ, বা বহুত মানুহ বেলেগ বেলেগ গাঁৱৰ পৰা সেই হাইৱেত আছেগৈ আচলতে টেণ্ট পাৰি। এতিয়া এই যে নাৱেদি আমি পাৰ হৈ গৈছোঁ, খুবেই দ। ইয়াত যদি এবাৰ পৰোঁ, মইতো সাঁতুৰিব নাজানো, ইয়াত যদি এবাৰ পৰোঁ দিগদাৰ আছে মানে তাতে খতম আৰু। বহুত ৰিস্ক লৈ পেলাই মানুহে অহা যোৱা কৰি আছে, নিজৰ ঘৰৰ প্ৰয়োজনীয় বস্তুবোৰ এনেকৈ অনা নিয়া কৰিছে। কষ্ট পাইছে আৰু বহুত বেছি কষ্ট পাইছে।